हेलो गुड मर्निंग चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 7টা। মই এতিয়াৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। দিনটো কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক অলপ দেখাই যাম। ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লিজা কি কৰি আছা? আমাৰ দুটাই ৰাতিপুৱা একদম বহি লৈছে একদম। আমি যেতিয়া উঠিম এই দুটা তাৰে আগতে উঠে এই দুটা। আমাৰ আগতে এই দুটা উঠি হাজিৰ। লিজা উপু যাবা বাহিৰত। কেন্দিক দিয়া, কেন্দি খোৱা। লিজা খোৱা, তোমাৰখিনি খোৱা। কি হ'ল আকৌ বহি ল'লা যে? টেমাটো তোমাৰ ওচৰতে থ'ব। কেন্দিৰ ওচৰত, লিজাৰ ওচৰত থোৱা টেমাটো। অঁ খোৱা। কেন্দিও খাইছে, তুমিও খোৱা। যে ফিনিছ কৰিছে এতিয়া তোমাৰখিনি খাব লিজাই। মই জানো নহয় লিজাই এতিয়া তোমাৰখিনি খাব। কেন্দি খোৱা খোৱা খোৱা। আই খোৱা, পেটিকি খোৱা। লিজে খাই দিব এতিয়া নহ'লে গোটেইকেইটা। আই নাখাবা তাৰখিনি। কিয় খাইছা? কামুৰিবহি। তাৰখিনি নাখাবা। কেন্দিৰখিনিও খাই আছে। তুই এটা মস্ত লেধা। তোৰখিনি খা খা। নিজৰখিনি খাব আৰু কেন্দিৰখিনিও খাব। খোৱা, হ'ব। বাহিৰত কোন আহিছে? আৰু মই ধৰি ৰাখিব নোৱাৰোঁ। জল্দি খা। এই তাক খাব দিয়া। তোমাক দিম নহয় মই আৰু। পাবই লাগে তাই। খাওক লিজাই গোটেইকেইটা খাওক। এতিয়া অলপ ওলাই যাম মানে বিশেষ কাম এটাত ওলাই যাম। মানে আমাৰ সৰু লিজাক মানে এতিয়া আজি মানে ভেকচিনৰ ডেট আছে তাইক এতিয়া ভেকচিন দিবলৈ লৈ যাম দাদাৰ লগত মই। তাকে অকণমান তাত গৈ আপোনালোকক অলপ দেখাম আৰু চাই থাকক। ভয় লাগিছে তোমাৰ? মই ভয় লাগিছে যেন পাওঁ মই তোমাৰ। চা পৰি যোৱা। লিজাক বেজি দি আহি গ'লোঁ, কিন্তু আৰু তাৰপিছত ভিডিঅ' বনোৱা নহ'ল। এতিয়া সন্ধিয়াই হৈছে। মই এয়া আমৰ চৰবত বনাম। এয়া কেঁচা আম লৈ লৈছোঁ মই। কেঁচা আমৰ এতিয়া চৰবত বনাম। আমখিনি বাকলিটো চেলাইকেনে মই বইল কৰি ল'ম। আমখিনি বইল কৰি ল'লোঁ। এতিয়া আমখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত দি দিছোঁ। লগতে দি দিম আমখিনি মই বইল কৰোঁতে যিখিনি পানী ব্যৱহাৰ কৰিছিলোঁ সেই পানীখিনিও ইয়াতে দি দিম। ইয়াতে বেলেগ একো নালাগে। এতিয়া ইয়াতে দিব লাগিব চেনি। মই চেনি 3 চামুচ ব্যৱহাৰ কৰিছোঁ 2টা আমৰ বাবে। আৰু ইয়াতে দিম বগা নিমখ অকণমান আৰু ক'লা নিমখ আধা চামুচতকৈ অলপমান কম। আৰু ইয়াতে ফ্লেভাৰৰ কাৰণে পুদিনা দিব পাৰে, কিন্তু পুদিনা আজি মোৰ ওচৰত নাই কাৰণে দিয়া নাই। এইখিনি মই
পেষ্টটো বনাই ল'লোঁ এয়া হৈ গ'ল আমৰ পেষ্টটো গোটা হৈ থকাৰ বাবে মই আধা গিলাচ আমৰ পেজৰ লগত আধা গিলাচ ঠাণ্ডা পানী ব্যৱহাৰ কৰিম কেঁচা আমৰ চৰবত ৰেডি হৈ গ'ল এতিয়া মই খাই লওঁ তেন্তে এতিয়া বাজিলে 9:30 এতিয়া মই কাটি আছোঁ এয়া লাওৰ আগ মায়ে ভাত বনাই আছে মোক লাওৰ আগ আৰু কঁঠালৰ গুটি চেলাব দিছে মই চেলাই আছোঁ তে মই কাটি লওঁ লাওৰ আগখিনি পানী খোৱা হৈ গ'ল এতিয়া আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম বুলি ভাবিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া শুব যাওঁ বাই বাই গুড নাইট